এক এক দুই দুই কৰি আমাৰ যি ককা আজু ককাহঁতে আমাৰ বাঁহৰ উৎসৱ পালন কৰি আহিছে আগলৈকে অতীততে এই উৎসৱটো আমি বজাই ৰখাৰ কাৰণে আমি এই বুলিও আমাৰ নৱম বাৰ্ষিকত আমি বৰঝৰ বিল পৰিচালনা আৰু উন্নয়ন সমিতিয়ে আমি বাঁহৰ উৎসৱ আয়োজন কৰিছোঁ আজি 21 ফেব্ৰুৱাৰী। আজি 21 ফেব্ৰুৱাৰীত আমি বৰঝৰ বিল বাঁহৰ উৎসৱ পালন কৰিছোঁ আৰু এই বাঁহৰ উৎসৱত আমি আমাৰ অসমৰ ওচৰ চুবুৰীয়া যিবিলাক জিলা আছে তেওঁলোকৰ পৰা যথেষ্ট সঁহাৰি আহিছে, মানুহ সমাগম হৈছে, 10 সহস্ৰাধিক মানুহ